অসমীয়া গামোচা আৰু গামোচাও আজিকালি ৰিটায়াৰ হ'লি ন ল'ৰা ছোৱালী কি মোৰ ল'ৰা ছোৱালী মোৰ 3জনী ছোৱালী একটা ল'ৰা তো ডাঙৰজনী ইঞ্জিনিয়াৰ হৈ গ'ল এতিয়া এই এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হয় পাথৰত আছে ছেকেণ্ডজনী PhD কৰিলে ছ'চিয়লজিত সি বৰ্তমান তাতে অৰুণাচল ইউনিভাৰ্চিটি তাতে টেম্পৰাৰী কাম কৰি আছে ল'ৰা একটা আছে ইঞ্জিনিয়াৰ হয় কিন্তু সি চাকৰি পোৱা নাই বিজনেছ কৰে তাৰ মিছেছটো ডক্টৰ আছে কিন্তু এডমিনিষ্ট্ৰেশ্যন আছে মানে এক্সট্ৰা EAC বুলি কয় আমাৰ তাতে এক্সট্ৰা এচিষ্টেণ্ট কমিশ্যনত কৰে আৰু পিছতে একটা হেৰি আছে একটা ছোৱালী পাইছে এটি এই অলপতে হেৰি কৰিলে সি আমাৰ ডেণ্টেল ডক্টৰ হৈ গ'ল এতিয়া হেৰি কৰি আছে ইণ্টাৰ্ণশ্বিপ কৰি আছে আগতে মা স্কুলত পঢ়া নে কি ক'লে মায়ে পঢ়োৱা নে আৰে মই ঘৰতে আছে নাযায় আমাৰ ঘৰৰ পৰা পঢ়ে আমাৰ নাযায় আৰু বাপেকে গৰু এজনী কৈছে অ' মেডাম ল'ৰা ঘৰলৈ নাযায় মই গৰু দিছোঁ যে গাখীৰ খাব এতিয়া ডাঙৰ হৈ গ'ল হেৰি